হেল্ল' বন্ধুসকল, মই হিমাংশু ব্লগলৈ আপোনালোক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি আকৌ এটা নতুন ভিডিঅ' লৈ আহিছোঁ। ভিডিঅ' মানে বিশেষ তেনেকৈ একো নাই। আজিৰ দিনটো কি কৰোঁ তাকে দেখাওঁ আপোনালোকক। আহক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। এইফালে ৰাতিপুৱা চাহ বাগি লৈছোঁ। চাহ আৰু চানা খাই লওঁ। নটামান বাজি গ'ল মই ভিডিঅ' আৰম্ভ কৰোঁতে। বহুত গৰম পৰিছে। চাহটো ভাল। ফুৰিকে যাক বতাহো মাৰি আছে। মই চাহকাপ খাই ল'ম, তাৰপিছত লগ পাই আছোঁ। চাহ তাহ খাই আজৰি। শিৱৰাত্ৰিত আপোনালোকক দেখাইছিলোঁ কেইটামান ফুলৰ পুলি আনিছিলোঁ। ফুলৰ পুলিকেইটানো ক'ত ৰুলোঁ, কেনেকুৱা হৈ আছে, বাচি আছেনে নে মৰিলে, ফুলৰ পুলিকেইটা আছেনে নাই চাওঁ ব'লক। আৰু ফুলৰ পুলিকেইটা চাই যাওঁ, দোকানৰ পৰা আহোঁগৈ। ফাষ্টফুডৰ বস্তু অলপ আনিব আছে, আনি লওঁগৈ। তাৰপিছত লগ পাই আছে আপোনালোক ব'লক। দোকানৰ পৰা আহিলোঁ, আহি প্ৰায় বস্তু আনিলোঁ আৰু আনি পিনে অকণমান দেৰিকৈ আকৌ ফাষ্টফুডৰ বস্তু বনাব লাগিব। বহুত দিন তামোল খোৱা নাই, আজি এখন ভৰাই লৈছোঁ তামোল। এটা ভিডিঅ' দেখাইছিলোঁ, আমাৰ গামোচা লগাইছিলোঁ, আপোনালোকক দেখাইছিলোঁ এইখন। মই ভালকৈ দেখাই দিছোঁ আপোনালোকে, বেক কেমেৰা কৰি দেখাই দিছোঁ। এখন খুৰীয়ে বৈ আছে। ফুল বাঢ়িছে, বেলেগ এটা ভিডিঅ'ত দেখাম বাৰু ফুল বচাটো। আজি আকৌ ঘৰত মন নাই, দেউতা কামলৈ গ'ল। চেকাফালে ক'ৰবাত কাম লগাইছে, তাৰপৰা মা গৈছে বাহঁতে গ'লে, খুৰী গৈছে মিটিঙলৈ, দাদা কামলৈ গ'ল। দাই পাছফালে কিবা কাম কৰি আছে, ভাইটি আছে, দাই ল'ৰা, তাৰপৰা আইতা আছে। বতৰটো কেনেকুৱা গোমা কৰিছে, বৰষুণ চৰষুণ আহিব চাগে। যাওঁ কামত লাগোঁগৈ, গাটো ধুই লওঁ, তাৰপৰা কামত লাগোঁগৈ লাহেকৈ। আৰু এটা বস্তু দেখাই লওঁ, কোনে কোনে চিনি পাই ক'ব দেই। চবেই চিনি পাই থাকে, তাঁতশালখনৰ চবেই দেখিছে। ইয়াৰো নাম আছে, তাঁতশালত, এইকেইটাও নাম আছে। চবৰে এটা এটা নাম আছে। এদিন বেলেগ এটা ভিডিঅ'ত আপোনালোকক দেখুৱাম আৰু চিনাকি কৰাই দিম চব বস্তু, কোনটো কি হয়, কোনটো কি বুলি কয়, চব দেখাম আপোনালোকক। গা ধুই আহি গ'লোঁ, গা পা ধুই আজৰি, চুলিখিনি শুকুৱাই নাই খালি। যাওঁ ভাতটো খাই লওঁগৈ, আকৌ ভাত খাই উঠি কামত লাগিব। আপোনালোকক লগ পাই থাকিম ব'লক।
মই ভাতৰ থালি বাঢ়ি আনিলোঁ। ভাত, মাছ, তিতাকেৰেলা ভাজি, নিমখ, এইপিনে বাঁহ গাজৰ আচাৰ আৰু এইপিনে মাছৰ মূৰ দিয়া দালি, বিলাহী আৰু মাছৰ মূৰ দিয়া আছে। খাই লওঁ। দাইলটো খাই পুৰা মজা লাগিছে। পুৰা কাঞ্চি দেই মাছত। তিতাকেৰেলা, বাঁহগাজ, মজা লাগিছে খাই। গৰম দিন পালেহি আৰু আপুনি ফেনখন চলি আছে যে মানে আৱাজটো ভালকৈ নাহিব পাৰে, মোৰ মাতটো ভালকৈ নুশুনিব পাৰে আপোনালোকে। দুখিত তাৰ কাৰণে মই ভাত খাই লওঁ, তাৰপিছত লগ পাওঁ আপোনালোকক। খাই বৈ আজৰি এতিয়া যাওঁ কামত লাগোঁগৈ। ফাষ্টফুডৰ কাৰণে বস্তু বনাবলৈ আছে, বনাওঁগৈ। এতিয়া আৰু ভিডিঅ' নকৰোঁ, একেবাৰে বনাই মেলিহে দেখাম আপোনালোকক কি বনালোঁ, কি নাই বনাই, ঘৰত কি বনাই ন একচুৱেলি সেইখিনি দেখাম। ব'লক কামত লাগোঁগৈ। এইফালে চিঙৰা বনাই থৈছোঁ লৈ যাবলৈ, ঘৰতে বনাই লৈ যাওঁ। তাত বনালে দেৰি হয়গৈ আৰু সেইকাৰণে ঘৰতে বনাই লৈছোঁ চিঙৰা। তাৰপৰা এইপিনে ঘুগুনিও ঘৰতে বনাই নিওঁ, তাত বনালে দেৰি হয় কাৰণে 4টামান বজাত যাওঁহে পাছবেলা। তাৰপিছত এইফালে পকৰি এইকেইটা ঘৰত খাবলৈ কিবাকৈ সানি থৈছোঁ, সানি মেলি লৈ যাওঁ তাত বনাবলৈ। এইকেইটা ঘৰত খাবলৈ বনাইছিলোঁ। আৰু এইফালে সানি থৈছোঁ, মানে পিঁয়াজ কাটি থৈছোঁ পিঁয়াজি বনাবৰ কাৰণে। ফাষ্টফুডৰ কাৰণে কি বনালোঁ দেখিলে। আজি ভিডিঅ'টো মই ইয়াতে সামৰিছোঁ, আৰু বনাই থাকিলে বহুত দীঘল হৈ যাব। যদি ভিডিঅ'টো চাই ভাল লাগে তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ধন্যবাদ। জয় অসম।